নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ২৭ অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যবাসীৰ কাৰণে পুৱাৰ এটা ব্ৰেকিং নিউজ। এইবাৰ এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে ৰাজ্যত। এইবাৰ দাৰ কাপত প্ৰাণ গৈছে নিজ মাতৃৰ। ডিমত এক ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে। ডিমত এক ভয়ংকৰ হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত হৈছে। এবাৰ ডিমত পুত্ৰই শিৰচ্ছেদ কৰিছে নিজৰ মাতৃক। পুত্ৰ কাৰ্তিক মুণ্ডাৰ উপৰ্যুপৰি দাৰ কাপত থিতাতে নিহত হয় মাতৃ শালমণি মুণ্ডা। জানিব পৰা মতে ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজমাই ৫ নম্বৰ পাখিমুৰি লাইনত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। জানিব পৰা মতে পাৰিবাৰিক ক্ৰন্দলৰ চৰম পৰিণতিৰ ফলতে কাৰ্তিক মুণ্ডাই নিজ গৃহতে মাতৃক ঘপিয়াই হত্যা কৰে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত ডিমৌ আৰক্ষী উপস্থিত হৈ শালমণি মুণ্ডাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। লগতে মাতৃৰ হত্যাকাৰী কাৰ্তিক মুণ্ডাক আৰক্ষীয়ে আটক কৰাৰ উপৰিও কাৰ্তিক মুণ্ডাই হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখনো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। জনাই আছোঁ ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ। এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এইবাৰ পত্নীক পেট্ৰল ঢালি জ্বলাই দিছে নিজ স্বামীয়ে। সেই ডাঙৰ খবৰটো আপোনালোকক জনাইছোঁ। বোকাখাত নাহৰজান চাহ বাগিচা ৩ নম্বৰ লাইনত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। বুধবাৰে পুৱা এগৰাকী মহিলাক পেট্ৰল ঢালি জ্বলাই দিয়া হৈছে। আৰু জানিব পৰা মতে বুধবাৰে পুৱা মধু নায়ক নামৰ এগৰাকী মহিলাই বাগিচালৈ কাম কৰাৰ বাবে লগৰ মহিলাৰ সৈতে গৈ থকা অৱস্থাতে স্বামীয়ে পথৰ ওপৰতে পত্নীক পেট্ৰল ঢালি জ্বলাই দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে। যাৰ ফলত মধু নায়ক কৰ্মকাৰৰ শৰীৰৰ ৬০% অগ্নিদগ্ধ হৈ পৰিছে। লগে লগে স্থানীয় লোকসকলে বোকাখাত কমলামিৰি অসামৰিক চিকিৎসালয়লৈ লৈ গৈছে। চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ মধু কৰ্মকাৰক GMCHলৈ প্ৰেৰণ কৰিছে। আনহাতে একাংশ লোকে এই ঘটনাৰ পিছতে স্বামী মেঘাৰাম নায়কক উত্তম মধ্যম খুদুৱা পৰিলক্ষিত হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত স্বামী মেঘাৰাম নায়কক বোকাখাত আৰক্ষীৰ তৎপৰতাত বোকাখাত কমলামিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ খবৰ আহি পৰিছে।